Hi, good morning all of you. আজি Sunday, তো মোৰ আজি উঠা অলপ দেৰি হৈছে। আজি মৰ্নিং এতিয়া 6:30। এনে মই 5টা বজাত উঠো, কিন্তু এতিয়া মোৰ টিউচন আছে কাৰণ কালি এক্সাম। চ' মই টিউচন মাতিছোঁ, টিউচন কৰিম। তাৰপাছত মই চালনা বজাৰ যাম, ঘৰৰ কিছু কাম আছে, কাম কৰিম। আৰু আমাৰ ঘৰলৈ পিটলা সৰু সৰু পোৱালি কেইটামান আহিছে, আলহী। সেয়াও দেখাম আপোনালোকক। কিন্তু তাৰ আগতে মই এতিয়া উঠোঁ, ফ্ৰেছ হৈ লওঁ, তাৰপিছত টিউচন কৰোঁ। আহক। এয়া মই টিউচন কৰি আছোঁ। মই টিউচন কৰাৰ পাছত মোৰ ঘৰৰ কিছুমান কাম আছে, সেয়া কৰি লৈ মই মাৰ্কেট যাম। এয়া মোৰ টিউচনৰ বাচ্চা, আৰু আহিবলৈ থাকিলে, আৰু আহিব চাগে লাহে লাহে, ঠাণ্ডা পৰিছে যেতিয়া। বাৰু ঠিক আছে, মই টিউচনখিনি কৰি লওঁ। হাই, গুড মৰ্ণিং। আজি মই মাৰ্কেট যাম বুলি ৰেডি হৈছোঁ। এতিয়া এয়া হৈ গ'লোঁ, আৰু টিউচন কৰিলোঁ, ভাত বনালোঁ। এতিয়া মই মাৰ্কেটলৈ ওলাইছোঁ, আৰু আমাৰ ঘৰত কেইটামান নতুন পোৱালি আহিছে, মই দেখাই আছোঁ ৰ'ব। এয়া চাওক, আমাৰ ঘৰত অহা নতুন পোৱালি। আমাৰ পুতলে পোৱালি দিছে, ইমান কিউট ন? ৱাও, ইমান কিউট পুতলু। এয়া বজাৰলৈ যাবলৈ ওলাইছোঁ মই, আৰু এয়া মোৰ মা। যাওঁ, বজাৰৰ পৰা আহোঁগৈ, কি আনিম চাওঁ। এয়া হ'ল আমলখিৰ চাৰিআলি হয় এইটো, আৰু সেয়া অটো আহি আছে। মই এতিয়া অটোত উঠিম। খুবেই ধূলি দেই, ডাম্পাৰ চলে মানে, আৰু চালনা ৰাস্তাও বহুত বেয়া। ৰাস্তা ইমান বেয়া, চালনা বজাৰ পাই গৈছোঁ। ইমানেই ৰাস্তা বেয়া যে মই আপোনালোকক দেখাব নোৱাৰিলোঁ। অলৰেডি চালনা বজাৰ আমি সোমাইছোঁ। এই আমি চালনা বজাৰত সোমাইছোঁ। এখন নেকি দোকান? তুষাৰ, মোৰ ফেভৰেট ষ্টুডেণ্ট, বহুত ভাল লাগিলে। তাৰ গাটো ভাল নাছিল, এতিয়া বৰ্তমান ভাল। সি কলেজো যাব, বহুত ভাল ৰিজাল্ট কৰিছে। এণ্ড গড ব্লেছ ইউ। এয়া বজাৰ গৈ আছোঁ। কাপোৰৰ দোকান, বহুত ডাঙৰ বজাৰ দেই, চালনা বজাৰ। বিভিন্ন বস্তু পোৱা যায়, এভৰিথিং, এ টু জেড। বহুত দূৰৰ পৰা আহে, চব পোৱা যায়, পাটৰ, মুগাৰ, চব এ টু জেড। এয়া চাদৰ মেখেলা, বিভিন্ন ধৰণৰ শাৰী চাৰী চব পোৱা যায়। মেখেলা ন? কোনটো কালাৰ কৈছিল? এই কালাৰ এইটোৱে কৈছিলোঁ, কিন্তু প্ৰিণ্ট এইটো নাছিলে। এইটো কৈছিলে নেকি? নহয়, এইটো কৈছিলে। এইটো বস্তু, এইটো মেখেলা আছেই মোৰ। এইটো আছে, এনেকুৱা মেখেলা আছে। কেনেকুৱা?
এইফালে চালনা ফেক্টৰী যায়। এতিয়া আমি বজাৰৰ পৰা ওলাইছোঁ। সেইদিনাখন মিছা গৈছোঁ। তেখেতে মানে কি কৰিলে একদম আমাক ঠুলি মানে গৈছিলে দোকানখনৰ ওচৰলৈ। তাৰপিছত কি হ'ল পালে, মই বুজি পাইছোঁ, পালে কৈছোঁ নাই বোলে। এতিয়া দোকান সলনি হ'ল নহয়। তাত নাই, এইফালে আহিলোঁ। এইটো চাইডে এই পাৰত আহিলোঁ। আগত ফাৰ্মগুৰি আছিল, এতিয়া কলিয়াবৰত পৰিলোঁ। ঠিক আছে, আচ্ছা আহোঁ হা। আমি আহোঁ ছাৰ। ইউটিউব ব্লগ কৰি আছোঁ। তোমাৰ দোকান মানুহ ঢেৰ আহিব, অলপ কমাই ল'বা হা। এইজন দেই ল'ৰা, আমি এখেতৰ পৰা বাদাম ল'ম। এইটো 20 টকা ন? দুটামান লওঁ। আহি গ'লোঁ অটত, এতিয়া ঘৰ যাবলৈ ওলাইছোঁ। ঘৰ নহয়, মই আমনি যাম। মা ৰেলগেটত নামি যাব, ঘৰলৈ যাব। তাৰপিছত আমনিত মোৰ কিবা কাম আছে, কামটো কৰি লওঁ। তাৰপিছত এই বাদাম খাওঁ এতিয়া, মা আৰু মই। এতিয়া মই ঘৰলৈ উভতিছোঁ। ৰাস্তা বেয়া কাৰণে মই ৰাস্তাখিনি ভিডিঅ' কৰিব নোৱাৰিম দেই, একেবাৰে বেয়া নাপাব। মই পঢ়া স্কুলখনৰ আপোনালোকক দেখাম, চালনা বাপুজী হাই স্কুল। দেখিলে নষ্টালজিক হৈ যাওঁ। এইখন বহুত মনত পৰে স্কুলীয়া কথাবোৰ। বজাৰৰ পৰা আহি পাই গ'লোঁ, বাকীখিনি নেদেখালোঁ। ইমান বেছি টায়াৰ্ড হ'লোঁ নহয়, ৰাস্তা ইমান বেয়া, একদম বহুত বেছি টায়াৰ্ড হ'লোঁ। সেইকাৰণে আৰু বাকীখিনি নেদেখালোঁ। কেতিয়া আহি ঘৰ পালোঁ। আৰু এইখন টচ মুগাৰ মেখেলা আনিলোঁ, 750 নে 700 লৈছে। আঁঠলৈকে ফুল আছে। তাৰপিছত মেখেলাখন কেনেকুৱা লাগিছে জনাব। মোৰ কিন্তু বৰ ভাল লাগিছে, জাপি থকা। আৰু এইখিনিতে ভিডিঅ'টো সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰিব। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এণ্ড থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো চোৱাৰ বাবে।